সকলোলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ৰাতিপুৱাই গাড়ীখন অলপ পানী মাৰি লৈছে। মাক আচলতে আমি খুৰীহঁতৰ ঘৰত থ'ব গৈছোঁ। সিদিনা বিয়াখনৰ আঠমঙলা আছে। আকৌ ঘৰলৈ ঘূৰি আহিলোঁ। এই কলডিলটো দেখিছেনে, ইমান ধুনীয়া। দেউতাই বজাৰ কৰিব গৈছিলে। আজি যিহেতু দেওবাৰ, বজাৰৰ পৰা আনিলে এইবিলাক। গাহৰি মাংসৰো আনি ৰাখিছে। মই পাকঘৰত সোমাই ইটো সিটো কাম কৰি ল'লোঁ। আৰু আজি যিহেতু দেওবাৰ, সকলো ঘৰত থাকে, গতিকে এসাঁজৰ একেলগে খাই ভাল লাগে। সকলো ঘৰতে এইটো হয়েই চাগে বন্ধ দিনটোত। তাৰ পাছতে এয়া কেৰাহীখনত অলপ তেল দি লৈছোঁ। এনেই গাহৰি মাংসত তেল নিদিলেও হৈ যায়, মই দিছোঁ কাৰণ এই কেৰাহীখনত মানে বস্তুবোৰ লাগি ধৰে। নিমখ, হালধি, তাৰপাছতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ৰেড চিলি, পিঁয়াজ, আদা নহৰু বটা, যিখিনি লাগে আৰু আচলতে মাংস বনাবলৈ সেইখিনি মই দি দিলোঁ ইয়াতে। কিন্তু মাংসখিনি সম্পূৰ্ণ ড্ৰাই ফ্ৰাই হোৱালৈকে মই ভাজি থাকিম। আৰু এই মাংসবিধ আচলতে কোনে কোনে খাই ভাল পায় জনাবচোন। সকলোৰে নেখায়, নিজৰ নিজৰ ইচ্ছা কথা নহয় জানো। এইজনী মিলি মাংস গোন্ধ পাই থাকিবই পৰা নাই, চাই আছে। চাউলবোৰ অলপ বাছি লৈছোঁ কাৰণ এইবিলাকত চাউলত নতুন চাউলবোৰত কেতিয়াবা ধান আহে আৰু সেইখিনিকে বাছি ল'লোঁ। কুকাৰত চাউল ধুই মেলি কুকাৰত দি লৈছোঁ কাৰণ ভাত খোৱা সময়ো হৈছে। আৰু লাই শাকো মই বাৰীৰ পৰা আনি থৈছিলোঁ। এয়া লাই শাক, আৰু লাই শাকত মানে দুডালমান পিঁয়াজৰ নলাও আছে। আৰু পানীও দি দিলোঁ ধুনীয়াকৈ। আচলতে এখনেই বনাইছোঁ যে, সেইবাবে অলপ মাংসখিনিত পানী দি দিছোঁ। আৰু ধুনীয়াকৈ মোৰ মাংসখিনি সিজিয়ে গ'ল, কাৰণ আগতীয়াকৈ মই ড্ৰাই ফ্ৰাই কৰি লৈছিলোঁ। আৰু কুকাৰ এয়া চিটি মাৰিলে ভাতো হৈ গ'ল। আৰু এয়া আমাৰ ভাত, আজি ভাতৰ থালিখন এইখন হয়। মা যিহেতু তাত খাব, দেউতা, মই আৰু মোৰ মানুহজন, আমি তিনিওজনে বহি লৈছোঁ। আৰু মই তেওঁলোকক আচলতে এয়া সুধিছোঁ যে খাবলৈ ভালেই হৈছেনে, নিমখ হৈছেনে। সেয়া হয়তো প্ৰতিজনী ৰান্ধনীয়ে সোধে এনেকৈ। আৰু মাংসখিনি আজি ভাল হৈছে। মই নিজে কৈছোঁ আৰু ভাল হৈছে বুলি। খাই ভাল পাইছোঁ। বিয়াৰ পাছতহে আচলতে মই এই মাংসবিধ খোৱাৰ ষ্টাৰ্ট কৰিছিলোঁ। বাকী সকলোৱে খাওঁ, কিন্তু গাহৰি মাংস খোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা মাংসবিধ ষ্টাৰ্ট কৰিলোঁ, আজিলৈকে কিন্তু এৰা কথা ভাবিব পৰা নাই। আৰু ভাল পাওঁ, বহুত ভাল পাওঁ খাই। কোনে কোনে খাই আচলতে জনাবচোন। আকৌ এয়া হঠাতে তেওঁ ছাইট ভিজিট কৰিব লগা হ'ল সিদিনাই, আৰু মোক ক'লে যে তুমি যোৱা যদি ওলোৱা। তাৰপিছত মইতো ভালেই পালোঁ, কাৰণ মই যিহেতু অলপ ঘূৰি ফুৰি ভাল পাওঁ। এয়া হৈছে জাগিৰোডৰ পেট্ৰল পাম্প। সকলোৱে জাগিৰোডৰ বাসীয়েতো সকলোৱে চিনি পায়েই চাগে। আৰু ইফালে গৈ অলপ আগতে থানাখন পাম আমি, জাগিৰোডৰ থানাখন। এইখন হৈছে জাগিৰোডৰ আৰক্ষী থানা। ইফালে গৈ আমি এই মন্দিৰো পায়। আৰু সেইফালে অভাৰব্ৰিজ এখন বনাই আছে। এই অভাৰব্ৰিজখন আচলতে এতিয়া বনাই থকাৰ কাৰণে অলপ অহা যোৱাত অসুবিধাৰ হৈছে। পিছত ঠিক হৈ যাব যেতিয়া সম্পূৰ্ণকৈ বনি উঠিব। এই গছখিনি বোলে মোৰ মানুহজনে ৰোৱা, যেতিয়া তেওঁলোকে পেপাৰ মিলত আছিলে। এইটো পেপাৰ মিল দেখিছেনে, সম্পূৰ্ণ ভাঙি কোৱাৰ্টাৰবিলাক বা তাত কাম কৰা অফিচবিলাক ভাঙি দিয়া হৈছে। যিহেতু ইয়াত নতুন বেলেগ কিবা কোম্পেনী এটা আহিব বুলি কৈছে। ভালে কথা। এয়াই হৈছে দেওশাল মন্দিৰ। জাগিৰোডৰ সকলোৱে হয়তো তেওঁ দেওশাল মন্দিৰক চিনিয়ে পায়, গতিকে দূৰণিৰ পৰাই সেৱা জনাব আপোনালোকেও। এয়া আহি আমি সীতা-জখলা পাইছোঁহি। আচলতে মধ্য অসমত সীতা-জখলা দৈৰ বাবে, গাখীৰৰ বাবে অলপ বিখ্যাত। ওচৰৰ পাজৰৰ হয়তো মানুহবিলাকে ভালকৈ চিনি পাব। এই আহঁতগুৰি পাইছোঁহি, আৰু পোৱা আগতে এই ৰাস্তাৰ কাষত বাঁহ বেতৰ এইবিলাক বস্তুবিলাক ধুনীয়াকৈ সজাই থৈ ভাল লাগে। আহি তেওঁ ছাইটটো পালোঁহি। এয়া তেওঁ ছাইট, আৰু ছাইট ভিজিট কৰি আমি দুয়োজন আকৌ ঘৰলৈ উভতি আহিলোঁ। আজিৰ দিনটো মোৰ এনেদৰে পাৰ হ'ল। বাই।